হেল্ল' বন্ধু বান্ধৱীসকল, মইনা এণ্ড অনুপ ৱৰ্ল্ড চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি আমাৰ ঘৰৰ ওচৰতে দহা ভোজ আছিলে, তাকে খাবলৈ ওলাইছোঁ। আৰু আমাৰ ইয়াৰ দহা ভোজ কেনেদৰেনো পাতে তাকে আপোনালোককো অলপ দেখাই যাম। তেনেহ'লে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই যাব, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এয়া হৈছে বৌ। এইফালেদি এতিয়া গেটৰ ফালেদি সোমাই গৈ আছোঁ এয়া, আৰু এইফালে ভকত আহি হৈ গৈছে। আৰু ঠাণ্ডাৰ কাৰণে একেডোখৰতে বহি থাকিব পৰা নাই, সেইকাৰণে এটা চাইডে এফালে জুই জ্বলাই ফুৱাই আছে। এয়া দেখিছে নহয়, এইফালে জুই জ্বলাই ফুৱাই আছে। আৰু এইটো চাইডেও চাহ য'ত গৰম কৰা হৈছে তাতো জুই ফুৱাই আছে। ঠাণ্ডা বহুত হৈছিলে। আৰু এইটো হৈছে আমাৰ গুদাম ঘৰ। ইয়াতে যে ভাৰ আনে ইয়াতে ৰাখে। এইটো আনিছিলে হাঁহৰ ভাৰ এখন, আমাৰ হাঁহৰ ভাৰ আনিছে। আৰু এইফালে জলপান ঠিক কৰি আছে ভকতসকলক খাবৰ কাৰণে। আৰু এয়া দেখিছে নহয়, এয়া এতিয়া জলপান ভাগ কৰি দিছে। এইবিলাক খোলত ভকতসকলক দিয়া হ'ব। এইখন আকৌ এখন ভাৰ আহিছে, এইখন আনিছে মাছৰ ভাৰ। আমাৰ এনেদৰে যিসকল মৃত্যু মানুহ তেওঁলোকে কামলৈ বুলি ভাৰ লৈ আহে, যে যেনেকৈ পাৰে। কিছুমানে আনে হাঁহৰ, কিছুমানে মাছৰ, আৰু কিছুমানে পিঠা ভাৰ আনে। এনেদৰে আপোনালোকৰ ফালে দহা ভোজ হ'লে ভাৰ আনে নানে জনাবচোন। এয়া এতিয়া সকলোকে একেডোখৰতে চব্জি কাটিবৰ কাৰণে এনেদৰে পানী কাপোৰ পাৰি দিছে। আৰু আমি ইয়াতে বহি সকলো একেলগে লগ হৈ চব্জি কাটি আছোঁ। এইফালে আমি কাটি আছোঁ চব্জি, আৰু এইফালে আহি গৈছে জলপান। সকলোৱে কাৰণে এতিয়া এইবোৰ জলপান আনি আছে আৰু ভাগ কৰি দি আছে। এয়া মোৰ ভাগতো খোলত জলপান এইভাগ। এতিয়া আমি সকলোৱে একেলগে জলপানবোৰ খাই লৈছোঁ। আৰু জলপান খাই হৈ যোৱাৰ পিছত এয়া চব্জি কাটিবলৈ আকৌ লাগি গ'লোঁ। এনেদৰে চব্জি কাটি হৈ যোৱাৰ পাছত যিহেতু খোলা দুখন, সেই দুখন খোলাৰ কাৰণে দুভাগ চব্জি দুভাগ কৰি দিয়া হৈছে প্ৰতিটো চব্জিয়ে। মই দহা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, ইফালে চব্জি কাটি থাকোঁতে এফালে দহা পিঠা খোৱা হৈ গ'ল। সেয়েহে যিখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন হৈছে গৰখীয়া ৰাইজৰ খোলা। এফালে বনাই আছে আৰু এইফালে হাঁহ গুচাই আছে। আৰু ইয়াতে গৰম পানী কৰি দিছে হাঁহ গুচাবৰ কাৰণে। এতিয়া বনাই মেলি হৈ যোৱাৰ পাছত এয়া খাব হৈ গৈছে। এইখন হৈছে ঘাই খোলা, ইয়াত ভকতসকলৰ কাৰণে বনোৱা হৈছে। আৰু আমি বহিছোঁ ডেকা জীয়ৰী খোলা, মানে গৰখীয়া ৰাইজৰ খোলাত বহিছোঁ এয়া খাবৰ কাৰণে।
তাৰপিছত এয়া ছেকেণ্ড খোৱাত খাবলৈ বহিছে। খাই থাকোঁতে গধূলিয়ে হৈ গ'ল। আৰু এনেদৰে আমাৰ দহা ভোজ হয়। আপোনালোকৰ কেনেদৰে হয় জনাবচোন। আৰু চব খাই হৈ যোৱাৰ পাছত আমি এয়া অলপ জুই ফুৱাই লৈছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।